তো এই গাইছ ওলাম ব্যাক টু আৰ চেনেল টিভিটো জানাইছোঁ। বাকী গাইছ আজি অলপ কথা পাতিছে কাৰণ কালি ঘুমাইছোঁ 3টা বজাত উঠছোঁ, আজি 6টা বজাত। তো বেছি আৰু কি ক'ম, বাকী আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি ক'ৰবাত মানে এতিয়া সত্ৰ ঘাট এইগিলাখান ফুৰাব, তো বঢ়িয়াকৈ চাই যাওক ভিডিঅ'টো লাষ্টলৈকে একদম। মানে আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, তো একদম ধামাকা হ'ব আজি, চাই যাওক। আউনীআটী সত্ৰ, তো বঢ়িয়াকৈ সত্ৰখন চাই আৰু ইভাগে আছে আমাৰ বাবা ধাম এতে শংকৰীয়া মানুহখিনিৰ কাৰণে। তো ধুনীয়া আৰু মন্দিৰটো আৰু সত্ৰ এই সিভাগে এখন গেট, মেইন গেট সত্ৰ আউনীআটী সত্ৰৰ মেইন গেটটো ইভাগে আছে। আৰু ইভাগে আউনীআটী সত্ৰ আৰু 1575 চনত স্থাপিত কৰা হৈছিল। তো ইভাগে বঢ়িয়া প্ৰৱেশ কৰি দিলোঁ। তো এতিয়া যাওঁ আৰু আগত গ'লে। আৰু ইভাগে স্কুলত ড্ৰেছগিলাখান মানে ইউনিক টাইপৰ, মানে নীলা এটা কুৰ্তা আৰু হেৰি কি বুলি কয় এইটো ধুতি এখন, তো ভাল লাগছে আৰু কিবা এটা। আৰু ইভাগে এয়া কিবা কিবি লিখি দিয়া আছে, ইভাগে মাছতে কিবা কিবি লিখি দিয়া আছে, মানে এনেকৈ আৰু যাতে পৰিষ্কাৰ কৰি ৰাখে। ধুনীয়া এটা মানে নাজাৰাটো বঢ়িয়া। গোবিন্দ জয়ন্তী আৰু ইভাগে আছে সত্ৰৰ মেইন মূলটো একদম, মানে ইয়াতে মেইন সত্ৰ মানে শ্ৰীমন্ত শংকৰদেৱৰ চব বস্তু ইয়াতে আছে। এইখিনিতে ইয়াতে মেইন চাব লগা বস্তু ইয়াতে ভিডিঅ' এটা মই অলপমান কৰি দিছোঁ, চাওক হয়নে নহয়। ইয়াতে এইগিলা চব শ্ৰীমন্ত শংকৰদেৱৰ বস্তু, মানে এইগিলা চব শংকৰদেৱৰ। এইভাগে তুলসী আছে, ইমান ধুমা তুলসী একডাল, আৰু এইভাগে সূতা, লাই সূতা নেকি? অ' চৰি, এই লাই সূতা, এইটোৱে লাই সূতা চাগে, নাজানো আৰু কিবা এটা। মোক খালি কি তুলসী বুলি কৈছে এইমাত্ৰ মানুহটো, এতিয়া আপোনালোকে দেখিলা। তো কি বেয়া ময়ো নাজানো, আপোনাৰ যদি আপোনালোকে জানে একদম কমেণ্ট কৰক। আৰু ভাল লাগছে ইয়াতে, ধুনীয়া লাগছে। অলপমান ইয়াৰ পৰা ওলাওঁ আৰু লাগে নালাগছে হা। আৰু মানে এতিয়া ইয়াৰ পৰা বঢ়িয়াকৈ ওলাওঁ, বঢ়িয়াকৈ মিউজিয়াম চালোঁ। অলপমান আগত পৰা হোৱা গাড়ী যাব, মন খোজ হৈ গিয়া। কাৰণ মানে মিউজিয়াম চালোঁ, আহোম যুগৰ যোনগিলাখান ধৰি লওক এই ধৰি লওক কিবা কিবি এনেকৈ আহোম যুগৰ ৰজাগিলাখানে ব্যৱহাৰ কৰা এই বস্তুগিলা আছে, বা তৰোৱালগিলা আছে। আৰু এইটো কি আছিল শ্ৰীকৃষ্ণ কি আছিল তো, এই কিবা কাৰোবাক গদা কিবা কাৰোবাক মাৰিব যাওঁতে যোন দুটা হাতীৰ দাঁত মানে লৈ কেনে গৈছিল, সেই মানে হাতীৰ দাঁত দুটা মানে তাতে বঢ়িয়াকৈ থৈ দিয়া আছে। আৰু ইভাগে মাছ, কচ মাছ নহয়, এইগিলা ভাল ভাল মাছ। পাইছা বঢ়িয়া। আৰু বাকী এতিয়া বঢ়িয়াৰ পৰা যাৱাৰ দেখাব লগা বস্তু নাই। তো এতিয়া বেলেগ এখন সত্ৰত যাই কেনে লগ পাই আছোঁ। মানে পুৰা ইউনিক বস্তু দেখি আছোঁ। ইয়াতে আছে একদম জৰা আম গছ 2ডাল আছে। তো একদম ভায়েক গাইডাক না গিৰিয়াক ঘৈণীয়েক নাজনো ৰাহুল কিবা নাজনো। বাকী এতিয়া বঢ়িয়াকৈ ক'ব পাৰে না, ফুৰি আছোঁ, ফটো চটো উঠি আছোঁ, বেলেগ একো নাই আৰু। তাৰপিছত তাতে যোনটো মিউজিয়াম চালোঁ না, মানে ইমান ভাল লাগছে, এইটো ক'ব পৰা নাই। বাকী মানে মিউজিয়ামটোত কেই টকা লৈছে, 20 টকা না কি লৈছে ন, 10 টকাকৈ লৈছে। তো একজনৰ 10 টকাকৈ, আমি 4টা উঠিছিলোঁ, 40 টকা লৈছে। ধুনীয়াকৈ বঢ়িয়াকৈ চাই আহিলোঁ। তো এতিয়া গাড়ীত গেলি যাওঁ, গাড়ীত গেলি যাই কেনে ডাইৰেক্ট 2 নম্বৰ সত্ৰ। বৰ্তমান আমি আছোঁ এতিয়া আউনীআটী সত্ৰত। আৰু আউনীআটী সত্ৰৰ পৰা অলপ কালি আজি মানে আমাৰ এই মাজুলীত 2 নম্বৰখন সত্ৰ। আৰু আমি কালি থকাখন কি আছিল সত্ৰখনৰ নাম, কমলাবাৰী সত্ৰ। তো বঢ়িয়া লাগছি থাকি কেনে। এতিয়া আমি যাই আছোঁ 3 নম্বৰখন সত্ৰত। তো যাই কেনে প্ৰকাশ কৰিছোঁ নামটো, দিয়াৰ গাছ জয় অসম। চাহ খাব আহি গ'লো, ইভাগে চাহ আৰু আমি নিমাতী ঘাটত। আৰু ইয়াতে যে এই জাহাজী ডুব গৈছিল কিছু মানে বছৰ হ'ল। তো ইয়াতে জাহাজী ডুব গৈছিল, ইয়াতে বঢ়িয়াকৈ ফেৰী চেৰী ইয়াতে আহে। তো বঢ়িয়াকৈ দেখে দিম এইখিনিতে ইয়াত। তো বঢ়িয়া লাগে আৰু প্লেচটো বঢ়িয়া।
এতিয়া আমি নিমাতীঘাটৰ পৰা বঢ়িয়াকৈ ওললো এতিয়া বেলেগ চাইডে যাওঁ সিবাগ চাইডে যাওঁ কিবা কিবি চাব লগা বস্তু আছে আৰু ৰাহুলে যি পোষ্ট দিছে এইগিলাখানতে বঢ়িয়াকৈ জাল মাৰিব গৈছিল আৰু এনেকৈ মানে ঘূৰি থাকে এনেকৈ জাল মাৰি তাতে জাল পাতে সকলো হয় জাল পাতি তাতে ঘূৰি থাকে আৰু একদিন মোটামুটি 50 লাখ মান টকা কামাই দিয়ে বঢ়িয়াকৈ খাই লয় কিনি আমি অলপমান খোজ পেচাব কৰিবৰ কাৰণে আমি জনা আমাৰ দৰে লগা নাই ফটো এডিট কৰাত লাগি আছে ষাঠিমান আছে নাই সেই যোনকেইটা লগা নাই আমি এখন আৰু বেলেগ সত্ৰত আহিলোঁ মানে এখন হ'ল 3 নম্বৰখন সত্ৰ আমাৰ এই ট্ৰিপটো নুশুনো নামটো নাজানো তাতে যাই কিনে চাই আছোঁ কাৰণ মই কিবা দিছিলোঁ কেনে উঠি কেনে এতিয়া আহিছোঁ তো নামটো আগত যাই কিনে বঢ়িয়াকৈ কৈ আছোঁ আৰু হৈছে 1770 শতিকাত মানে স্থাপিত কৰা হৈছিল মানে শংকৰদেৱে কৰিছিল আৰু এখন সত্ৰৰ নাম হৈছে শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰ তো বঢ়িয়া হৈছে মেইন গেট এইটো তাৰপিছত ভিতৰত দেখি যাই কিনে বঢ়িয়াকৈ দেখে আৰু গাইজ বঢ়িয়া এটা বস্তু দেখিছোঁ আমাৰ ইভাগে আছে এই নকলাবি আই বাবু হৰিণ হে আমাৰ কেমা গঞ্চি হৰিণ কেনাই গঞ্চি হৰিণ কেনাই আই ভালে আছে না ভালে আছে না দুখ হৈছে নেকি না তোৰ হা এক চকুলি আছে পহু পহু বঢ়িয়া সকলে মানে ভাত গ্ৰহণ কৰা মানে কাৰ্যালয় বা ৰুম আৰু এইভাগে এনেকৈ আমি যাই আছোঁ কি ধুনীয়া পুৰণা যুগৰ ঘৰ এইটো এইটো মানে এইটো পুৰণা যুগৰ ঘৰ মানে ইমান আটা ভাবা নোৱাৰে কাৰণ বহুত শান্তি এটা পৰিৱেশ আছে ইয়াতে সেইকাৰণে মই বেছি আটা ভাড়া নাই বা মানে বেছি উচ্চ কথা কোৱা নাই বঢ়িয়া লাগছে আৰু বহা মানে ইয়াতে ভকতগিলাখানে ৰেষ্ট লৈ ইয়াতে সেই কি বুলি ভকতগিলাখানে খাদ্য খাই চাগে ইয়াতে হয় আৰু এই তাতেও হয় আৰু এইভাগেও চব একেই ন তো গম পালে আপোনালোকে সেয়াই আৰু এতিয়া বঢ়িয়াকৈ ওললো ইয়াৰ পৰা এইটো এতিয়া আমি ডাইৰেক্ট যাওঁ গাড়ীত গেলি তো গাড়ীত গেলি যাই কেনে এতিয়া আৰু বেলেগ সত্ৰ চাব চাগে কি নাজানো আৰু মাৰি যাই কেনে যাই আছোঁ এইখন হৈছে মাজুলী শ্ৰী শ্ৰী চামগুৰি সত্ৰ অসম ইয়াতে বিভিন্ন ধৰণৰ মুখাশিল্প লোকশিল্প বনোৱা হয় আৰু ইয়াতে লোকশিল্প মুখাশিল্প শিকিব পাৰি আৰু বহুত নানা ধৰণৰ মানে কামবিলাক কৰি থাকে আৰু এইবিলাক দেখিছে কি ধুনীয়া আৰু ইয়াতে এইবিলাক হাতৰ কাম তো বহুত ধুনীয়া লাগিল এইটো কোনো ধৰণৰ ৰুম নহয় বা হেৰি নহয় এইটো এটা ঘৰ হয় আৰু এই ঘৰটোত অকল বস্তু মানে মুখা শিল্প আৰু বা বস্তু বাহিনীৰে ভৰ্তি হৈ আছে আৰু ইয়াতে চব হাতৰ কাম কোনো ধৰণৰ মানে কিনি অনা বস্তু নহয় ইয়াৰ পৰাই কিনি লৈ যাব পাৰিব আপোনালোকে সেইকাৰণে কোৱা হয় মুখাশিল্প লোকশিল্প এইবিলাক বহুত ধুনীয়া বনায় তো বহুত ভাল লাগিল মই বাৰু আকৌ নানিলোঁ নেক্সট বাৰ জেলি আৰু ৰুটি বঢ়িয়া মই মকৰি নি খাইছি দিয়ে আর চলি ভাব 3 প্যাকেট মান খালাম আর নাকপিয়ে পারি যদি আরো আছিল যদি খাইছি আর আছে শ্ৰী শ্ৰী ভোগপুৰ সত্ৰ মাজুলী মানে অলপমান মানে ঘুমটিৰ পৰা উঠি
কেনে সেই কৰা গৈছে সেইকাৰণে অলপমান ভুল হ'ব পাৰে বাকী ইয়াতে মানে অলপমান আগতে ভাওনা চলি আছিল বোলে এতিয়া মানে মই ভিতৰত নাযাওঁ আৰু পৰিৱেশটো বহুত ধুনীয়াই আৰু আমি কি একদম মানে কি হেৰি আমি ইয়াতে চেণ্ডেল পিন্ধি মানে প্ৰৱেশ কৰিছিলোঁ চলি এটাই মানে কৈছে নাওঁৱে এইটো চলি বহি আছে মই দেখাই দিম এতিয়া কি কৈছে বোলে এক চেণ্ডেল নিপিন্ধিবা মই লাজ খাই গৈছোঁ নহয় ইয়াতে মানুহ নাছিল বুলিহে আৰু ইয়াতে বহুত পুৰণা ঘৰটো পুৰণা সংস্কৃতি যি বজাই ৰাখছে সেইটোৱে ভাল লাগছে কিবা এটা মানে বহুত পুৰণা বহুত ৰাহুলহঁতৰো এনেকুৱা ঘৰ এটা আছিল না সেইদিনাখন বঢ়িয়া বঢ়িয়া এই ককাটো ৯৯ বছৰ হৈছে আৰু এইভাগে সত্ৰ মন্দিৰটো এই দুজোপা বকুল নেকি এতিয়া মৰিল শংকৰদেৱে ৰুই থৈ গৈছিল বা এতিয়া মানে জীয়াই থকা বুলিয়ে ক'ব লাগিব অঁ এতিয়া ক'ত যাই আছোঁ আমি হা অঁ অঁ শংকৰদেৱে এতিয়া আমাৰ এখন সত্ৰ নাছিলে অঁ এইখন সত্ৰ হোৱাৰ আগত সেই ৰংপুৰ নে কিবা গাঁও এখন আছিল সেই গাঁওখনত এই তাৰপিছত শংকৰদেৱ আহিহে পাতিছিল মানে এইবিলাক জেগা মানে শংকৰদেৱে ফুৰিছে পুৰা এইবিলাক শংকৰদেৱৰে জেগা অঁ এতিয়া তুমিও ডাঙৰ হ'লি মানে এনেকুৱা ভকত হ'বা ডাঙৰ তোমাৰ ডাঙৰ হ'লি বেলেগ সপোন তোমাৰ ডাঙৰ হ'লি যেনেকৈ মানুহগিলাখনৰ বেলেগ সপোন থাকে ইঞ্জিনিয়াৰ মোবাইল কিবা কিবি এইগিলা হোৱাৰ সপোন নাথাকিব তোমাৰ কি সপোন তোমাৰ ভকত হোৱা তুমি মানে ইয়াতে যে ইমান বছৰ থাকবা তুমি ধৰি লোৱা কথাটো কৈছোঁ ভকত হ'লা আৰু হোৱাৰ পিছত পঢ়ি বহুত ডাঙৰ পঢ়াটো ভাল তুমি বেলেগ কাম কৰিব পাৰিবা না পাৰিবা বা ইয়াৰ পৰা কিমান দূৰ আৰু সেইটোৱে সিপাৰ নৈৰ সিপাৰ মানে হেৰি এইটো কি এইটো দৈত্য বুলি কয় মানে সিপাহলে দৈত্য বুলি কয় জেগাকণৰ নাম তাত খেতি চেতি কৰে খেতি কৰি থোৱা এতে খেতি কৰে নাৱৰে যাব লাগে যাই পাইছে না গৈ পাইছোঁ অকলে নাই খুৰাহঁতৰ লগত অকলেও যাব পাৰিম আৰু ভাল লাগিল এনেকুৱাকে নৈটোত ইয়াতে কিবা গা চা ধুইছিল চাগে শংকৰদেৱ গৈছিলে শংকৰদেৱে গুৰু গৃহত মানে ভোগ গ্ৰহণ কৰিছিল আৰু ভোগ গ্ৰহণ কৰি তাতে পিছদিনাখন তাতে ৰাতি থাকিলে তাৰ পিছদিনাখন বন্তি এগছ জ্বলাই ক'লে শংকৰদেৱে এখন ৰংপুৰ নহয় এখন ৰংপুৰ সত্ৰ হ'ব এখন ভোগপুৰ সত্ৰহে হ'ব সত্ৰ কাৰণে মানুহ এজনে চলাই আছিলে এদিন শংকৰদেৱ মানে য'ত জন্ম হৈছিলে তালৈ গ'ল শংকৰদেৱৰ লগ পালে ক'লে শংকৰদেৱক আমাৰ গুৰু আমাৰ সেইখন সত্ৰ এতিয়া মানে সেইখিনি বন্তি গছ জ্বলাই আছোঁ কিন্তু এতিয়া মই নোৱাৰা হৈছোঁ সেইটো কাৰণে এতিয়া মানে নামঘৰ সাজিলে এনেকৈ বহা চহা সাজি এতিয়া মানুহ থাকিবলৈ ল'লে তুমি মানে শংকৰদেৱৰে কথা জানা ন পঢ়িছ শংকৰদেৱৰ কথাই পঢ়াই চাগে বাকী মই এটা কথা সুধোঁ এয়া এই হেৰি বৰদোৱা যি আছে বৰদোৱা শংকৰদেৱে তাত কি জন্ম কিবা এটা হৈছিল তাত জন্ম হৈছিল নেকি তাত শংকৰদেৱে যি জন্ম হৈছিল তাত চাকি ঘোৰা যি জ্বলাইছিল ইয়াতো সেনেকুৱা চাকি জ্বলাই থৈ গৈছিল নেকি গৈছিল এখন আছেনে আমাৰ যেতিয়া আপোনালোকে নামঘৰলৈ সোমাইছিল যি গছ চাকি জ্বলি আছিলে সেই গছ শংকৰদেৱৰ দিনৰ পৰাই জ্বলি আছে
শংকৰদেৱ দিনৰ পৰা মানে তেওঁ জ্বলাই থৈ গৈছিল। এতিয়াও জ্বলাই মানে এতিয়াও জ্বলি থাকে। এতিয়াও জ্বলি আছে। এতিয়া মানে মানুহে তাত তেল দিয়ে না, তেল দিয়ে মানে চাকিখন নুমুৱাই। চাকি কেতিয়াও নুমুৱাই সেইখন ৰাতিও জ্বলি থাকে। বতাহ বৰষুণ আহিলেও মানে চাকি ঘৰত অকল তেলটো দিয়ে আৰু সেই সিয়া কেনেকে মানে সিয়া শেষ হৈ নাযায়। মানে সেই জুই চলাটো কেতিয়াও জুই চলা আগতে নাছিলে, চুলাইহে মাৰি মাৰি জ্বলাইছিলে কিছুমান হেৰি। তেতিয়া তেনেকে মানে সেইটো দিনৰ পৰা জ্বলি আছে সেইখন। একো জুই চলা কাঠি চাঠি মাৰিবলগীয়া হোৱা নাছিলে। মানে আমাৰ মানে মাহঁতে সুধি থাকে আৰু মানে আমি মানে বৰদোৱাত গৈছিলো। বৰদোৱাত যাওঁতে আমাৰ মানে মায়ে সুধিছিল মানে যোনখন চাকি শংকৰদেৱৰ, সেই শংকৰদেৱৰ চাকি ঘৰত সিয়াটো শেষ নহয় কেতিয়াও, সেনেকে মানে সিয়াটো শেষ নহয় নেকি? নহয়। আগলে কি হয় নাজানো। এতিয়া মানে আমাৰ ভকতসকলে চলাই আছে আৰু। এতিয়া মানে ভকতসকলে চলাই আছে আৰু। এতিয়া মানে ভকতসকলে মানে অকল সিয়াটো শেষ নহয়, তাত তেল দিয়ে অকল। আৰু ভাল লাগিল জানি কিনে। তুমি এইবিলাক ক'ত পঢ়িছা? এইবিলাক মানুহে কৈছে, মানুহে মানে ডাঙৰ মানুহ। ডাঙৰ মানুহে কৈছি। তুমি মানে এইবিলাক মানে ক্লাছ কৰে না মানে ভকতসকলে কয় মানে ৰাতি হেৰি কৈ চাগে? নহয় মানে কিছুমানক কয়, আমি শুনি শুনি মানে অভ্যাস হৈ গ'ল। শুনি শুনি অভ্যাস হৈ গ'লা। কিমান বছৰ আছ ইয়াতে? ইয়াতে মই 3 বছৰ সোমাব এতিয়া। 3 বছৰ সোমাব আৰু ভাল লাগিল লগ পাই, ফুৰালা জাগা যাতে। আমি বঢ়িয়াকে ঘৰত যাওঁ, খোৱা লোৱা হ'লে অলপমান ক্ৰিকেট খেলিলোঁ। তো এতিয়া ভাল লাগিলে ইয়াতে মানে চলিকেইটা বহুত চাপৰ্ট বা বহুত হেৰি হয় মানে একদম বহুত ভাল হয়। তো গম পাইছে। তো এতিয়া আমি বাছ লোড কৰিছে, যাওঁ এতিয়া, বাই বাই। চবেই মানে বাংনা আতি সত্ৰ আৰু মই নাযাওঁ বৰ্তমান, এনান কথা চবে চাপ নাই বোলে বেছি। মই মানে ইউনিক বস্তু বেছি ভাল পাওঁ, ইউনিক বস্তু আকৌ নাই। বুজিছোঁ বাংনাআটী সত্ৰ আৰু এইভাগে ধুনীয়াকৈ ইয়াতে কিবা আছে এনেকৈ শংকৰদেৱে স্থাপিত কৰিছোঁ এইগিলা। বাকী মই এটা নামনো কাৰণ ভাল মানে এটা ইউনিক বস্তু না চাব লগা। কি দেখাম আৰু সেনাহান যাওঁ ইয়াৰ পৰা আৰু। বাছত গৈছিলোঁ আৰু বাছৰ পৰা আমি ৰাহুল মই আৰু আটা সিহঁতৰ মানে ৰাহুলৰ দেউতা আৰু মানে বাছৰ ড্ৰাইভাৰ খুৰা তেওঁ বঢ়িয়াকৈ আমি গোটেইমখা বাছত এলি গৈছোঁ। এতিয়া ৰাহুল মানে ৰাহুল আটা আৰু বাছৰ ড্ৰাইভাৰটো মানে যোনটো খুৰাটো মানে হেৰিত ঘুমাব, মানে বাছত ঘুমাব। আমি মানে তাতে এটা প্ৰাইভেট ৰুম দিছে, মানে সিহঁতৰ যোনটো ৰুম সেই ৰুমটো আমাক দিছে আৰু ভাল লাগছে সেইটোৱে। বাকী তাতে বিচনা আছে, তো বিচনাত গাদি চাদি নাই, কিন্তু সেইটো এটা কথা। বিচনাত গাদি চাদি নাই কাৰণ গাদিকেইটা চবে দখল কৰি লৈছে আগতে। আমি মানে অলপমান দেৰি হ'ল মানে আৰু এইভাগে পুৰা আন্ধাৰ মুন্ধাৰ মস্ত ভয় লাগে। আৰু এইভাগে সেই ৰাহুল যা আছে মতা এনেকৈ যা আছা ধুনে দেখাও নাপি নহয়, এইটো বগা বগা। আৰু এইভাগে বেছি হাল্লা কৰিব নোৱাৰে কাৰণ এইভাগে মানে সত্ৰৰ কাষতে এইবিলাক ঘৰগিলা আছে আৰু মানুহবিলাক বহুত সকান্তি সোমায়, বুজিছ নে? আৰু মই দুটা দাদা লগ পালোঁ, দাদা বঢ়িয়াকৈ সুধিছে আৰু ক'ৰ পৰা আহিছে, চিনি পাই বোলে। তো ভাল লাগছি। দাউতিয়া মোৰ আকৌ নহয়, মই এটা ভয় নকৰোঁ তো ধুনীয়া। জয় শ্ৰীৰাম। মই এটা ভূতক ভয় নকৰোঁ, মহাদেৱ থাকাক গ'লে মই আছোঁ। বাকী ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজি মাজুলীৰ সত্ৰৰ ভিডিঅ'খিনি আছিল। কালি আমি হেৰিত গ'লে যাম ক'বা, নামটো পাহৰিলোঁ না মই মানে নামটো পাহৰিলোঁ। বৰ্তমান মানে এতিয়া বাজি আছে 11:30 তো বেছি নকৰোঁ। ভিডিঅ'টো যদি আজি ভিডিঅ'টো মানে ভাল মানে কি আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব। তো এইখিনিয়ে আছিল, খুমটি ৰচিতে যাই কিনে বিষ্ণুত বাগৰি যাওঁ। জয় আই অসম।